আছে ভালে খবৰ মোৰ বৰ্তমান ভালেই মই চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিলোঁ কাৰণ আজি বিশ্বকৰ্মা পূজা সকলোৱে জানে। তো ভাবিছোঁ আজি ময়ো ঘৰত সৰুকৈ পূজা এটা বেছি ডাঙৰকৈ নহয় আৰু যিহেতু মোৰ স্কুটি আছে সেইকাৰণে। তাৰপিছত মোৰ ফালৰ পৰা সকলোকে বিশ্বকৰ্মা পূজালৈ শুভেচ্ছা থাকিল। তাৰপিছত গা চা ধুই পেলাই আপোনালোকক দেখাই আছোঁ কি আয়োজন কৰোঁ, পূজা কেনেকৈ উদযাপন কৰোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। জানে মই ৰেণ্টত থাকোঁ সেইকাৰণে সৰু সুৰাকৈ পূজা এটা দিছোঁ আৰু ঘৰতে যিহেতু স্কুটিও আছে সেইকাৰণে আজি সেইকাৰণে সৰু ফটো এখন আনি পেলাই এনেকৈ পূজা দিছোঁ। আগত যেতিয়া এই বছৰ বাৰু এনেকৈ পাতিছোঁ, আগৰ বছৰ যদি যাতে ভগৱানে চকু মেলিছে আৰু ভালকৈ পাতিম তাৰে কামনা কৰিছোঁ। তাৰপিছত এতিয়া ভিডিঅ'টো চাই থাকিব। পূজা কৰাৰ পিছত আপোনালোকক দেখাই থাকিম কেনেকৈ কৰিলোঁ পূজা, আপোনালোকে চাই থাকিব। এইবোৰ যোগাৰ কৰি থৈ দিছোঁ, এতিয়া ধুই পখালিবিলাক এতিয়া যোগাৰ কৰিছোঁ। এতিয়া যিহেতু এতিয়া পূজা দিম, কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব আপোনালোকে। যিহেতু ৰেণ্টত থাকোঁ ন, সৰু সুৰাকৈ এনেই ঘৰতে অকণমান পাতি দিছোঁ। যিহেতু স্কুটিও আছে সেইকাৰণে সৰু ফটো এখন আনি এনেকৈ সৰুকৈ শৰাই। এতিয়া মই পূজা দিবলৈ আৰম্ভ কৰিলোঁ। যিহেতু মানুহটোক মোবাইলটো দি এতিয়া মই পূজা দিবলৈ লৈছোঁ। আৰু জানেনে বিশ্বকৰ্মা কি বুলি জনা যায় আৰু কিহৰ কাৰণে পালন কৰা হয়? বিশ্বকৰ্মা পূজাৰ ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিত পালন কৰা হয়। এই উৎসৱ প্ৰায় কাৰখানা আৰু ঔদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। আৰু বিশ্বকৰ্মা পূজা প্ৰতি বছৰে সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয়। এই বছৰ ইয়াক সোমবাৰ 18 ছেপ্টেম্বৰত উদযাপন কৰা হ'ব। এই দিনটোত উদ্যোগ, কাৰখানা, ৰেলৱে ষ্টেচন লগতে ঘৰত আৰু কৰ্মক্ষেত্ৰতো বিশেষ পূজা কৰা হয়। মই আপোনালোকক যিমানখিনি বুজাব পাৰোঁ সিমানখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ আৰু যিমানখিনি মই জানো সেইখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। সেইকাৰণে জনাটো ভাল ন সকলোৱে, সেইকাৰণে আপোনালোকৰ মাজতো মই শ্বেয়াৰ কৰিছোঁ। আজি মানুহজনে ভিতৰৰ পৰা আপোনালোকৰ বাহিৰৰ ভিউটো দেখাইছে চাওকচোন। আজি বতৰটো ইমান ধুনীয়া, ৰ'দ নাই, বতৰটো ইমান ডাৱৰীয়া কৰিছে। এতিয়া চাব পাৰে ফাইনেলি মোৰ পূজা কৰা হৈ গ'ল। এতিয়া চাওক আৰু এইটো আপোনালোকক পূজা কৰা হোৱাৰ পিছত ভিডিঅ' কৰি অকণমান দেখাই দিছোঁ কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাই দিবচোন। চাব পাৰে মই যিহেতু ভিতৰত পূজা দি আছিলোঁ সেইবাবে ভাবিছোঁ স্কুটি পূজাটো মানুহজনকে দিব কওঁ, সেইবাবে মানুহজনে স্কুটিত পূজা দি আছে। চাওক ইমান ধুনীয়াকৈ মালা পিন্ধাই দি আছে। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' কৰি। ফাইনেলি চাব পাৰে আমাৰো গাড়ী পূজা দিয়া হৈ গ'ল। তাৰপিছত এতিয়া মানুহজনে প্ৰসাদ যোগাৰ কৰি আছে। ওচৰত ৰেণ্টত থাকোঁ যিহেতু সেইকাৰণে ৰেণ্টৰ ওচৰৰ চুবুৰীয়াকেইটাক প্ৰসাদ দিব লাগে, সেইকাৰণে মানুহজনে প্ৰসাদ যোগাৰ কৰি আছে। চাব পাৰে আপোনালোকে। ইয়াতে সমাপ্ত কৰোঁ। ইউটিউবত যদি চাই আছে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।